নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকৰ ঘৰতো বাৰে বাৰে মকৰা জালে আমনি কৰিছে নেকি? বাৰে বাৰে মকৰা জাল চাফা কৰাৰ পিছতো পুনৰ আপোনালোকৰ ঘৰত মকৰাই জাল বান্ধিছে নেকি? আজি মই আপোনালোকলৈ এনেকুৱা সহজ 3টা ঘৰুৱা উপায় দিম, যিকেইটা উপায়ৰ মাধ্যমেৰে আপোনালোকেও আপোনালোকৰ ঘৰত থকা মকৰা জালবোৰ চিৰদিনৰ কাৰণে বিদায় দিব পাৰিব। আশা কৰোঁ এই উপায়কেইটাই আপোনালোকৰ মকৰা জালৰ সমস্যা দূৰ কৰিবলৈ সক্ষম হ'ব আৰু এই ভিডিঅ'টোৰ জৰিয়তে গোটেইকেইটা উপায় সহজতে শিকি ল'ব পাৰিব। তেন্তে বলকচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি লওঁ। প্ৰথম উপায়টোৰ কাৰণে আপোনালোকক প্ৰয়োজন হ'ব বগা ভিনেগাৰ। আপোনালোকে নিশ্চয় বগা ভিনেগাৰ চিনি পায়, যি আপোনালোকৰ পাকঘৰত ব্যৱহাৰ হৈ থাকে আৰু এই বগা ভিনেগাৰৰ জৰিয়তেও আমি মকৰা জাল খেদাব পাৰোঁ। ইয়াৰ কাৰণে প্ৰথমেই অলপমান বগা ভিনেগাৰ এটা বটলত ভৰাই ল'ব, নতুবা স্প্ৰে বটল থাকিলে তাতো ভৰাই ল'ব পাৰে আৰু য'ত য'ত মকৰাই জাল বান্ধে সেই ঠাইডোখৰত আপোনালোকে স্প্ৰে কৰিব। এনেকৈ কেইদিনমান স্প্ৰে কৰিলেই মকৰা জাল বন্ধা ঠাইডোখৰৰ পৰা মকৰাবোৰ পলাই পতং দিব। দ্বিতীয় উপায়টো হৈছে আপোনালোকক লাগিব নেমু বা কমলাৰ বাকলি। নেমু আৰু কমলাৰ বাকলিত এনেকুৱা এটা বিশেষ গোন্ধ থাকে, যি গোন্ধ আমি সকলোৱে পাইছোঁ আৰু এই গোন্ধ মানুহে সহ্য কৰিব পাৰোঁ যদিও মকৰাই কিন্তু সহ্য কৰিব নোৱাৰে। সেইকাৰণে নেমু বা কমলাৰ বাকলিৰ গোন্ধ পালে মকৰা পলাই পতং দিয়ে। ইয়াৰ কাৰণে য'ত য'ত আপোনালোকে মকৰা জাল দেখে সেই ঠাইডোখৰত নেমু বা কমলাৰ খোলাটো ৰাখি থ'ব পাৰে। তেতিয়া মকৰা জাল সেই ঠাইডোখৰৰ পৰা চিৰদিনলৈ আঁতৰি যায়। এতিয়া অৱশেষত মই আপোনালোকক এনেকুৱা এটা টিপছ দিম, যিটো একেবাৰে সহজ। সেইটোৰ কাৰণে আপোনালোকৰ বাৰীতে থকা পদিনা এমুঠিমান ছিঙি আনি ভালদৰে খুন্দি ল'ব। ইয়াৰ পৰা যিখিনি ৰস ওলাব সেই ৰস বটল এটাত ভৰাই ল'ব। স্প্ৰে বটলত ভৰাই ল'লে আপোনালোকৰ সুবিধা হ'ব। অলপমান পানীও মিহলি কৰিব পাৰে আৰু আপোনালোকে সেইখিনি ধুনীয়াকৈ মকৰা জাল থকা ঠাইডোখৰত স্প্ৰে কৰিব। এনেকৈ কেইদিনমান স্প্ৰে কৰিব লাগিব। তেতিয়া আপোনালোকে চাব আপোনালোকৰ ঘৰত থকা মকৰাবোৰ লাহে লাহে নোহোৱা হৈ গৈছে। আশা কৰোঁ আপোনালোকে এই 3টা উপায়ৰ ভিতৰত যিটো ভাল দেখে সেইটোৱে কৰিব পাৰে। প্ৰথমেই আপোনালোকে উপায়কেইটা কৰি ল'ব, তাৰপিছত আপোনালোকে আমাৰ চেনেললৈ আহি পুনৰ কমেণ্টত জনাব। আশা কৰোঁ আপোনালোকে নিশ্চয় সুফল পাব। তেন্তে বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু যদি ভাল লাগিল এটা লাইক কৰি বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব। মটিভেশ্যনেল ভিডিঅ'ৰ লগতে আপোনালোকে আমাৰ চেনেলত যিবিলাক উপায় বা টিপছৰ বিষয়ে জানিব পাৰে, তেনেধৰণৰ ভিডিঅ'সমূহ চাই থাকিবলৈ চেনেলটোলৈ যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব। তেন্তে পুনৰ লগ পাম এটা সুন্দৰ আৰু নতুন ভিডিঅ'ৰ সৈতে। তেন্তে আজিলৈ ইমানেই, ধন্যবাদ।